Hello guys, good morning. আজি হল 1 সেপ্টেম্বৰ আৰু বৰ্তমান আছে ডাউৰি এইফালে দেখা পাইছে এইফালে গাৰোবস্তি যায় এইটো ৰাস্তা চ' মই গৈ আছোঁ এতিয়া গাৰোবস্তি ফালে এতিয়া মানে বহুত ৰাতিপুৱা এতিয়া 4:40 হৈছে আৰু বৰ্তমান ডাউৰি আছোঁ কাৰণ ডাউৰা কাৰণটো হ'ল এইটো বহুত ওলাই গৈছে পেটটো চ' এয়া ডাউৰি আছোঁ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভইচটো আহিছে নাই এখনে গম পোৱা নাই তেনেকৈ ক'লে বেছি ভালকৈ আহিব ভইচটো চ' দৌৰি আছোঁ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ 1 ছেপ্টেম্বৰ আজি 4:40 পৰা উঠিছোঁ দৌৰি আছোঁ আৰু কিমানখিনি দৌৰিব পাৰোঁ চাওঁ আপোনালোকক দেখাই দিম ছাইডত লিষ্টটো আহি থাকিব চ' হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ দৌৰি থাকক আজি দিনটো কি কৰোঁ গোটেইখিনি দেখাম আপোনালোকক ব্লগটো লাষ্টলৈকে চাব চ' গাইজ বৰ্তমান আহি পালোঁ গলমা হৈ গাৰোবস্তি যোৱা ৰাস্তা দি আহি কেনে প্ৰায় মোহনপুৰ হৈ কেনে অক্সিলিয়াম কলেজ যোৱা ৰাস্তা দি আহিলোঁ বৰ্তমান দৌৰিও আছোঁ খোজকাঢ়িও আছোঁ দুটাই একেলগে কৰি আছোঁ চ' গৈ আছোঁ আৰু জিমৰো কাম বাকী হৈ আছে মানে আজি গ্লাছ ফিটিং হ'ব যোৱাকালি ফ্ৰেমবিলাক বনাই থ'লে আজি গ্লাছ ফিটিং হ'ব আপোনালোকক গোটেইখিনি দেখাম কিমান আগবাঢ়িছে আপোনালোকে কমেণ্ট কৰি সুধি আছে মেছেজ কৰি আছে কিমান টাইম লাগিব চ' আজি দেখাম আৰু কিমান আগবাঢ়িছে আৰু এইটো ৰাস্তাটো বনাই আছে আপোনালোকে চাওক নতুনকৈ বনাই আছে চ' গৈ থাকক দৌৰি গাইজ বৰ্তমান দৌৰি খোজকাঢ়ি আহি বৰ্তমান পাইছোঁ অক্সিলিয়াম এইখন কলেজ অক্সিলিয়াম দেখা পাইছে ওপৰৰ পৰা দেখাই আছোঁ দৌৰি এইখন অক্সিলিয়াম কলেজ পাই গ'লোঁ বৰ্তমান খোজকাঢ়ি পেট কমাবই লাগিব যেনেকৈ নহওক আগৰ মানে ফিগাৰটো আনিব লাগিব আগৰ ফিগাৰটো কেনেকুৱা আছিল আপোনালোকক দেখাই আছোঁ ইফালে চাওক আৰু এতিয়াৰ ফিগাৰ চাওক কেনেকুৱা পেট ওলাই গৈছে গাইজ এইখন ফটোখন চাই লওক কেনেকুৱা আছিল তাৰপিছত ক'ব আপোনালোকে কেনেকুৱা আছিলোঁ আৰু এতিয়া কেনেকুৱা হৈ গ'লোঁ চ' বৰ্তমান মই তেল ডিপুই দি নাযাওঁ মই এইফালে চাপখাটি দি ভিতৰত সোমাই যাম আৰু অলপমান লং যাম আপোনালোকক দেখাই আছোঁ দৌৰি থাকক মোৰ লগত বিচনাৰ পৰাই আপোনালোকে ৰাতিপুৱাৰ মৰ্ণিং ভিউ চাই লওক অলপমান সেউজীয়া ধান পথাৰ দেখা পালে আপোনালোকৰ অলপমান মাইণ্ডটো ফ্ৰেছ হ'ব বৰ্তমান এইখন হৈছে তেল ডিপু গৈ পোৱা নাই এইফালে গ'লে তেল ডিপু পাব ইফালে গ'লে হৰিচিঙা পাব চিধা গ'লে চাপখাটি হৈ সোমাব মই চাপখাটি হৈ সোমাম বুলি ভাবি আছোঁ চাওঁ কি হয় ৰাস্তাটো বেয়া তো আৰু এবাৰ চাই লওক মৰ্ণিং ভিউ হ'ব বেছি চাব নালাগে বেছি চালে বেয়া হৈ যাব আপোনালোকে যাওক দৌৰক গাইজ দৌৰক চাপখাটি ফালে সোমাই আহি এইটো কেনেল পালোঁ আপোনালোকে গা চা ধুব পাৰে ইয়াতে আহি মাছ মাৰিব পাৰে এইফালৰ পৰা সোমাই আহিছোঁ চব পানী পূৰা ভৰ্তি হৈ আছে মাছো বহুত আছে চাগে বটলবিলাক এনেকুৱা জমা হৈ আছে চ' ইফালৰ পৰা দৌৰি আৰু যাওঁ আজি ব্লগটো দৌৰিয়ে বনাম ভিডিঅ'টো কপিব পাৰে চ' আপোনালোকে স্কিপ নকৰাকৈ চাব অকণমান বেছি ডাঙৰ নকৰোঁ 5-6 মিনিটৰ ব্লগ হ'ব চ' ৰাস্তাটো বেয়া আমাৰ চৰকাৰে যাতে ৰাস্তাটো সোনকালে বনাই দিয়ে দৌৰিবৰ কাৰণে মোৰ দিগদাৰ হৈ আছে গাইজ কি কয় আপোনালোকে চাওকচোন ৰাস্তাটোৰ অৱস্থা বেয়া আছে চ' আপোনালোকে ৰাস্তাটো বনোৱাৰ কাৰণে চৰকাৰক মই অনুৰোধ কৰিছোঁ ৰাস্তাটো যাতে সোনকালে বনাই দিয়ে মই দৌৰা মানে পেট কমাৰ আগে এনে ধেমালি কৰিছোঁ দেই নবনালে নাই ইমান বেয়া ৰাস্তা ভৰি অৱস্থা নাই গাইজ বৰ্তমান খোজকাঢ়ি আহি এতিয়া বৰ্তমান পাইছোঁ বঙালীপট্টি পাইছোঁ আৰু মানে মোৰ ফোনত বেছি চাৰ্জ নাই এতিয়া ফোন যদি ছুইচ অফ হ'ব লাগে মই কিমান কিলোমিটাৰ খোজকাঢ়িলোঁ কিমান কিলোমিটাৰ দৌৰিলোঁ ষ্ট্ৰাভা এইটো এপটো যে ইয়াতে দেখা পাই আছে চাগে আপোনালোকে সেইফালে চ' এইটোত মানে বন্ধ হৈ যাব মই গমেই নাপাম কিমান কিলোমিটাৰ খোজকাঢ়িলোঁ চ' আপোনালোকক একেবাৰে ঘৰৰ ওচৰত গৈ কেনে আপোনালোকক ব্লগটো ইয়াতে এণ্ড কৰিম আৰু আপোনাৰ আজিৰ দিনটোৰ ব্লগ থাকিব মানে দৌৰা ব্লগটো এইখিনি শেষ হ'ব আপোনালোকক দেখাম চ' এইখন বঙালী স্কুল বঙালীপট্টি আৰু গৈ আছোঁ চাই থাকক ঘৰলৈকে যাওঁ ইয়াৰ পৰা ব্লগটো নকৰোঁ মানে ৰানিং ব্লগ চ' আপোনালোকে উঠা নাই যদি উঠক সোনকালে আৰু দুপৰীয়াৰ ব্লগ চাব আছে ন বাই ব্লগটো বাই নহয় দেই এইখিনি মানে ৰানিং ব্লগ বাই বৰ্তমান আহি পাইছোঁ শ্বহীদ বিধি এয়া আপোনালোকে দেখা পাইছে শ্বহীদ বিধি তেতিয়া বৰ্তমান আহি পাইছোঁ
একদম পুৰণা মানে নতুন ষ্টেট বেংকৰ ইফালেদি আহিলোঁ আহি কেনে এতিয়া পাইছোঁ ষ্টেচন যোৱাৰ ৰাস্তা এতিয়া এনেকৈ গৈ কেনে আমি ডাইৰেক্ট ব্লগ চক ওলাম বহুত ভাগৰ লাগিছে বাৰে ঘাম পানী ওলাই গৈছে আজিয়ে কালিৰ পৰা আৰু বেলেগ ব্লগ পাব আপোনালোকে ৰাতিপুৱা দৌৰা কালি মই ফুল চাৰ্জ কৰি লৈ আহিম আৰু আপোনালোকক ভালকৈ বঢ়িয়া ভিউ দেখাম পাৰবিলাক চব কি মজা লাগে দেখা পাইছে এনেকুৱা ভিউ এনেকুৱা শ্বটবিলাক ৰাতিপুৱাতে দেখা পালে পাগল হৈ যাব আপোনালোকে বেছিকৈ নেদেখা হয় কাৰণে চ' ইয়াৰ গাণ্ডা কমপ্লেক্স গাণ্ডা কমপ্লেক্সৰ গোটেইকেইটা সোমাই আছে চাগে বলক গৈ থাকক কিমান পাৰে বৰ্তমান দৌৰি আহি কেনে পাইছোঁ ওদালগুৰি হাইস্কুল এইখন ওদালগুৰি হাইস্কুল বহুত দিন ধৰি বন্ধ হৈ আছে কৰোণাৰ কাৰণে আৰু গাইছ এটা কথা গম পাইছোঁ নাই এইটো হোৱাৰ কাৰণ আছে 3 মাহ বহি খাইছোঁ না খোৱাৰ কাৰণে এইটো মানে ইমান ডাঙৰ ঢোল নিচিনা হৈছে পেটটো চ' পূৰা বেটাৰী ল' মোৰ ফোন চুইচ অফ হ'ব অলৰেডি এয়া পাইছোঁ ব্লগ চক অলপ আছে চাই থাকক আৰু অলপ টাইম আছে ব্লগ চকৰ শিৱ মন্দিৰ ফাইনেলি আহি পালোঁ শিৱ মন্দিৰ একবাৰ সেৱা কৰি লওক তো শিৱ মন্দিৰ আহি পালোঁ ব্লগ চক এইফালে আমাৰ ঘৰত যায় চব ইয়াতে আমি ব্লগটো এণ্ড কৰি দিওঁ আৰু ষ্ট্ৰাভাটো ইয়াতে ফিনিছ কৰি দিওঁ চ' গাইজ ফাইনেলি আহি পালোঁ ঘৰ এতিয়া বৰ্তমান ব্লগটো মই এডিট কৰোঁ আৰু আপোনালোকক কৈছিলোঁ 6 মিনিট বা 5 মিনিটৰ ব্লগ বনাম বুলি চ' এতিয়া 6 মিনিট 6 মিনিট 59 ছেকেণ্ড হৈ গ'ল অলৰেডি চ' এতিয়া মই আপোনালোকক জিমৰ ব্লগটো অহাকালি 2 ছেপ্টেম্বৰৰ দিনাখন ব্লগটো আপলোড কৰি আছোঁ আজিৰ ব্লগটো মানে ৰানিং ব্লগ মৰ্ণিং ব্লগ চাই লওক আপোনালোকে এইখিনিয়ে চ' নেক্সট ব্লগটোত আপোনালোকে দেখা পাব জিম কিমান আগবাঢ়িছে চাই থাকিব